আপোনালোকৰ বাৰু মনত আছেনে মোৰ যে 5,500 টকা এটা বেলেগৰ একাউণ্টত মই ভুলতে দি দিছিলোঁ। সেই পইচাটো ল'বলৈ মানুহজনে মাতিলে, কিন্তু পিছত মানুহজনে ফোন ৰিচিভ নকৰিলে। তাৰপিছত ভাবিলোঁ দিনটোলৈ যেতিয়া ওলাই আহিলে ক'ত যাওঁ, ভাবিলোঁ শিলচাঙৰ পৰা অলপ আহোঁগৈ। ভিউটো আপোনালোকক দেখালোঁ, চাওকচোন। আবেলিলৈ থাকি গ'লোঁ। তাৰপিছত আহিলোঁ ফিল্ডত। এই এক্সাৰচাইজটোৰ নাম ক'বচোন কি হয়? আৰু এইফালে এইজনক দেখিছেনে পূৰা ফোনত বিজি। তাৰপিছত ঘৰ আহি ভাবিলোঁ কি খাওঁ, অলপ পোলাও। সহজতে আপোনালোকেও এনেকৈ বনাব পাৰে। এটা কুকাৰ ল'ব, তাতে ৰিফাইন দি চাউলখিনি দি ভাজি ল'ব। ধুই ল'ব দেই চাউলখিনি। অলপ ভাজা হ'লে তাতে পানী দি আপোনালোকে অলপ ঘিউ দিব। ঘিউ দিলে টেষ্টি হয়। ইয়াতে মই কাজু, কিচমিচ, তেজপাত সকলোখিনি দিছোঁ। আপোনালোকেও দিব, খুব ভাল হয়। দেখিছেনে অলৰেডি ৰেডি হৈ গৈছে, খুব টেষ্টি আছিলে। মইতো প্লেটত বঢ়িয়াকৈ সজাই ল'লোঁ। মাংসখিনি বাৰু মায়ে বনাইছিলে। বাকী আপোনালোকেও কেতিয়াবা বনাই খাব। আজিলৈ ইমানতে।